রাষ্ট্রদূত হরে কৃষ্ণ ডেকাৰ কবিতা। মই ৰাষ্ট্ৰদোষ কৰিছোঁ কাৰণ মই নতশিৰ হৈ আপোনাৰ সকলো কথা মানি লোৱা নাই। মই ৰাষ্ট্ৰদোষ কৰিছোঁ কাৰণ আপোনাৰ আইনে বিভাজন আনিব বুলি মই সমালোচনা কৰিছোঁ। মই ৰাষ্ট্ৰদোষ কৰিছোঁ কাৰণ আপুনি নাগৰিকৰ সংজ্ঞা সলনি কৰিব খুজিছে বুলি চিঞৰি আছোঁ। মই ৰাষ্ট্ৰদোষ কৰিছোঁ কাৰণ মই সকলোৰে সমান অধিকাৰৰ কথা কৈছোঁ আৰু সংবিধানলৈ আঙুলিয়াই দিছোঁ। মই ৰাষ্ট্ৰদোষ কৰিছোঁ কাৰণ মই সকলো ধৰ্মৰ মিলনৰ কথা কৈছোঁ। মই ৰাষ্ট্ৰদোষ কৰিছোঁ কাৰণ মই মোৰ জাতিৰ অস্তিত্বৰ প্ৰশ্ন বাৰে বাৰে উত্থাপন কৰিছোঁ। মই ৰাষ্ট্ৰদোষ কৰিছোঁ কাৰণ আপোনাৰ বিবেচনাক মোৰ বিবেকে ৰাষ্ট্ৰৰ আদেশ বুলি মানি লোৱা নাই। মহাত্মা গান্ধীক ৰাষ্ট্ৰৰ পিতা বুলি আপুনিও কয় আৰু ময়ো মানো। মহাত্মায়ো ৰাষ্ট্ৰদোষ কৰিছিল কাৰণ অন্যায় বুলি ভবা শাসকৰ আদেশ মানি লোৱা নাছিল। ঔপনিৱেশিক শক্তিয়ে তেওঁক জেলত ভৰাই থৈছিল, কিন্তু তেওঁৰ আত্মাক জেল দিব পৰা নাছিল। সংবিধানৰ কোলাত বহি আপুনি শাসন লৈছে আৰু সংবিধানৰ আত্মাক আপুনি আওকাণ কৰিছে। ৰাষ্ট্ৰদোষ কৰা বুলি কৈ আপুনি মোৰ মুখত সোপা দিব পাৰে, কিন্তু মোৰ আত্মাত কেনেকৈ সোপা দিব? আপোনাৰ ৰাষ্ট্ৰ ধৰ্মই যদি ধৰ্মভেদৰ কথা কয়, মোৰ আত্মাই বিশ্বমানৱৰ ঐক্যৰ কথাহে ক'ব। আপোনাৰ নিজা সংবিধানত মই ৰাষ্ট্ৰদোষ কৰিছোঁ, কিন্তু মোৰ অনুগত্য ভাৰতীয় সংবিধানৰ প্ৰতিহে। মই শান্তিৰ কথা ক'ম আৰু মৌলিক অধিকাৰৰ কথা ক'ম। মই প্ৰতিবাদৰ কথা ক'ম আৰু মই অহিংসাৰ কথা ক'ম। মই বাক স্বাধীনতাৰ কথা ক'ম, মই বঞ্চনাৰ কথা ক'ম। মই আমাৰ সংবিধানৰ প্ৰতি আপোনাক অনুগত হ'বলৈ ক'ম। আপুনি আৰু মই একেই দেশবাসী, কিন্তু একে চিন্তাবাসী নহয়। মোৰ এইটোৱেই অপৰাধ আৰু তাৰ কাৰণে মই ৰাষ্ট্ৰদ্ৰোহী।